राजा लामायाव नङा माइ दुब्लिनि फोथाराव सानथालि फरायसा आफादनि धरना। एसटि दाबिखौ लाना सोमावसारदों माइ दुब्लियाव माइ गायनानै। गसाइगावआव सानथालि फरायसा आफादनि गुबुन मोनसे रोखोमनि सोमावसारनाय हाबाफारि। बे खेबाव लामा आरो सरकारि मावख' मोखाङाव नङा आबाद फोथाराव माइ गायै गायै सानथालि फरायसा आफादा सोमावसारदों। बिथांमोना बे सोमावसारनायनि गेजेरजों मा फोरमायदों फै जों मिथिनानै लानि। प्रतिबाद साब्यस्त কৰিছো আৰু ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰাৰ মূল কাৰণেই হ'ল যে 70 বছৰে অসম চৰকাৰে যি সাঁওতাল জনগোষ্ঠীক চাহ জনগোষ্ঠী হিচাপে নামাকৰণ কৰিছে, সেই নামাকৰণ যে সাঁওতাল জনগোষ্ঠীৰ কাৰণে যোগ্য নহয়, সেই নামাকৰণ যে সাঁওতাল জনগোষ্ঠী নস্যাৎ কৰিছে, তাৰ প্ৰতিবাদত আজি সদস্যতাল ছাত্ৰ সন্থাই ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিছো। আৰু ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰি অসম চৰকাৰক প্ৰশ্ন কৰিব বিচাৰিছো, যি জনগোষ্ঠীক আপুনি অধিকাৰ প্ৰদান নকৰিলে, সুবিধা প্ৰদান কৰাৰ চেষ্টা কৰিলে, সেই জনগোষ্ঠীয়ে যিহেতু অসমৰ ভূমিপুত্ৰ, সেই জনগোষ্ঠীয়ে নিজৰ ভূমিৰ ওপৰত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰি আপোনাক জনাই দিব বিচাৰিছে যে আমি চাহ জনগোষ্ঠী নহয়, আমি অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া জনগোষ্ঠী। আৰু অসমত আমাৰ ভূমিৰ ওপৰত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰি অসম চৰকাৰক প্ৰশ্ন কৰিব বিচাৰিছো যে অসমৰ সাঁওতাল জনগোষ্ঠী ভূঁই জনগোষ্ঠী হ'ব নেকি, যে অসমৰ সাঁওতাল জনগোষ্ঠী ধান জনগোষ্ঠী হ'ব নেকি, এই প্ৰশ্ন আমি অসম চৰকাৰক কৰিব বিচাৰিছো। আৰু এই প্ৰতিবাদৰ যোগেদি অসম চৰকাৰক হুকিয়াই দিব বিচাৰিছো যে কোনো এটা জনগোষ্ঠী, সাঁওতাল জনগোষ্ঠীক বিশেষকৈ যে চাহ বাগানত কাম কৰা বুলি এটা বদনাম কৰি সেই জনগোষ্ঠীৰ যি আত্মপৰিচয়, সেই জনগোষ্ঠীৰ যি স্বাভিমান, সেই স্বাভিমানক নিষেধ কৰাৰ যি ষড়যন্ত্ৰ অসম চৰকাৰে কৰিছে, সেই ষড়যন্ত্ৰক প্ৰত্যাহ্বান জনাই আমি ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰি অসম চৰকাৰক কৈ দিব বিচাৰিছো। কণ্টিনিউয়াছলি মুভমেণ্ট কৰিলে সেই মুভমেণ্টৰ কোনো এতিয়ালৈকে প্ৰত্যুত্তৰ পোৱা নাই। আমি সেইকাৰণে অসম চৰকাৰক জনাব বিচাৰিছো, যদিহে সাঁওতাল জনগোষ্ঠীক চাহ জনগোষ্ঠী হিচাপে নামাকৰণ কৰা হয় আৰু সাঁওতাল জনগোষ্ঠীক জনজাতিকৰণৰ অধিকাৰ যদি প্ৰদান কৰা নহয়, অনাগত দিনত সাঁওতাল ছাত্ৰ সন্থাই আগৰ পৰাই কৈ আহিছো এই সংগ্ৰাম, এই আত্মপৰিচয়ৰ সংগ্ৰাম, স্বাভিমানৰ সংগ্ৰাম আৰু নিৰাপত্তাৰ সংগ্ৰাম আমি দিল্লীৰ মোজালৈকে লৈ যাম। আৰু তাক আমি উপস্থাপন কৰিম যে সাঁওতাল জনগোষ্ঠীক 70 বছৰে অসম চৰকাৰে কেনেধৰণৰ শোষণ আৰু প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰিলে এই কথা কিন্তু আমি দিল্লী মোজালৈকে লৈ যাম। हनुमान हार्डवेराव नोंथांनि गोनां मुवा बेसादफोरखौ गोबाङै मोननो हागोन। बाक्सा जिल्लानि सालबारि महकुमानि सिङाव थानाय मानास नेशनेल पार्कनि साखाथि मायंपारा गुदिली बाजाराव गोदानै बेखेवबाय हनुमान हार्डवेर मुंनि गंसे हार्डवेर गला। बे गलायाव बाला, अन्थाइ, इटा, सिमेन्टजों लोगोसे टिन, चेयार, डाइनिं टेबल, प्लाइबोर्ड, न'आव फुनग्रा गाब आरो हार्डवेरनि गुबुन गासै गोनां मुवा बेसादफोरखौ बाङाइ बेसेनावनो मोननो हागोन। नोंथांनो जुदि बेफोर गोनां मुवा बेसादफोरखौ गोनांथि जायोब्ला नैबे मबाइल नाम्बाराव फोनांजाब खालामदो। मबाइल नाम्बार 9394712499। नोंथांनो गोनां जानाय हार्डवेरनि मुवा बेसादफोरखौ हनुमान हार्डवेरा जगायनानै होगोन।